স্বাগতম জনালো আজি মোৰ ভিডিঅ'ত প্ৰথমে মই আপোনালোকক অশেষ ধন্যবাদ জনাও আজি মোৰ 100 সাবস্ক্ৰাইবাৰ হৈছে আৰু এই সকলোখিনি সম্ভৱ হৈছে কেৱল আপোনালোকৰ কাৰণে ভৱিষ্যতেও যাতে মোক এনেদৰে আপোনালোকে মৰম আৰু উৎসাহ যোগাই আগুৱাই যোৱাত সহায় কৰে মই আপোনালোকৰ পৰা আশা কৰিলো আৰু পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ জনালো আজি মই মোৰ ভিডিঅ'ত আপোনালোকক মোৰ দুটা ভাল লগা অনুভৱ জনাম আৰু লগতে মই বনাই থকা এজোৰ কাপোৰ আপোনালোকক দেখুৱাম মোৰ ভাল লগা অনুভৱ দুটা হৈছে পুনেত থাকোতে পুনেত আমি প্ৰায় 4 বছৰ আছিলো আৰু পুনেত আমি যেটো এপাৰ্টমেন্টত আছিলো তাত গণেশ চতুৰ্থী খুব ধুমধামৰে পালন কৰা হয় যেহেতু মাৰাঠীসকলৰ প্ৰধান ফেষ্টিভেলেই হৈছে গণেশ চতুৰ্থী আৰু লগতে আমি থকা এপাৰ্টমেন্টত নৱৰাত্ৰিও খুব ধুমধামৰে পালন কৰা হয় আৰু এই গণেশ চতুৰ্থী পালন কৰোতে আৰু নৱৰাত্ৰি পালন কৰোতে হোৱা দুটা ভাল লগা অনুভৱ মই আপোনালোকক জনাম মহাৰাষ্ট্ৰত প্ৰধান উৎসৱেই হৈছে মাৰাঠীসকলৰ গণেশ চতুৰ্থী মহাৰাষ্ট্ৰত প্ৰত্যেক ঘৰে ঘৰে হওক বা প্ৰত্যেক এপাৰ্টমেন্টতে হওক গাঁৱতে হওক চহৰতে হওক এই উৎসৱ খুব ধুমধামৰে পালন কৰা হয় আৰু আমি যেটো এপাৰ্টমেন্টত আছিলো সেই এপাৰ্টমেন্টটো খুব ধুমধামৰে এই উৎসৱ পালন কৰা হয় আৰু আমাৰ এপাৰ্টমেন্টত প্ৰায় 150 ঘৰ মানুহ আছিলো আমি সকলোৱে মিলি এই উৎসৱ পালন কৰিছিলো আৰু সেইকেদিন কি কৰা হয় ৰাতিপুৱা সময়ত ভগৱান গণেশৰ আৰতি কৰা হয় তেনেদৰে প্ৰত্যেক সন্ধিয়াও ভগৱান গণেশৰ আৰতি কৰা হয় আৰু আৰতিৰ পিছতে প্ৰসাদ বিতৰণ হয় আৰু প্ৰসাদ বিতৰণৰ পিছত সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে প্ৰত্যেক দিনা বিভিন্ন খেল ধেমালি নাচ গান আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু তেনেদৰে এটা দিনত আমাৰ মহিলাসকলৰ কাৰণেও এটা খেল অনুষ্ঠিত কৰা হয় যাক কোৱা হয় হোম মিনিষ্টাৰ কেৱল লেডিজ সকলৰ কাৰণে আৰু তাত এপাৰ্টমেন্টৰ প্ৰত্যেক লেডিজে ভাগ ল'ব পাৰে আৰু হোম মিনিষ্টাৰত কি হয় 7টা ৰাউণ্ড থাকে প্ৰথম 6টা ৰাউণ্ডত বিভিন্ন এক্টিভিটি থাকে আৰু 7 নম্বৰ ৰাউণ্ডত লাষ্টত যি কিগৰাকী থাকেগে 7 নম্বৰ ৰাউণ্ডলে তেওঁলোকক কেৱল প্ৰশ্ন সোধা হয় আৰু যিয়ে সৰ্বাধিক প্ৰশ্নৰ উত্তৰ দিব পাৰিব তাৰ পৰাই ফাৰ্ষ্ট সেকেন্ড থাৰ্ড বাছনি কৰা হয় আৰু মই সেই বছৰ সেকেন্ড হৈছিলো আৰু হেতু মোৰ খুব ভাল লগা অনুভৱ আছিল এপাৰ্টমেন্টৰ ইমানখিনি লেডিজৰ ভিতৰত মই সেকেন্ড হৈছো আৰু লগতে মোক এটা সেকেন্ড হোৱাৰ কাৰণে এটা ওয়াটাৰ ফিল্টাৰ দিছে এতিয়াও মোৰ আছে ওয়াটাৰ ফিল্টাৰটো আৰু সেই অনুভৱটো মোৰ খুব ভাল লগা আৰু তেনেদৰে আমাৰ এপাৰ্টমেন্টত আমি নৱৰাত্ৰি পালন কৰিছিলো আৰু আমাৰ এপাৰ্টমেন্টত যেহেতু বিভিন্ন ৰাজ্যৰ ফেমিলি আছিল আৰু সকলো ফেমিলিৰে আমি মহিলাসকল মিলি আমি নৱৰাত্ৰি পালন কৰিছিলো আৰু নৱৰাত্ৰিৰ 9 দিনত প্ৰত্যেক দিনেই পুৱা ভাগত যত দেৱীৰ ঘট স্থাপন কৰা হয় তাত আৰতি কৰা হয় আৰু লগতে সন্ধিয়া ভাগত আৰতি কৰা হয় আৰু সন্ধিয়াৰ আৰতিৰ পিছত প্ৰসাদ বিতৰণ অনুষ্ঠান হয় আৰু প্ৰসাদ বিতৰণ অনুষ্ঠানৰ পিছতেই ডান্ডিয়া খেলা হয় গৰবা নচা হয় আমাৰ মহিলাসকল মিলি আৰু এই ডান্ডিয়া খেলা গৰবা নচা যি অভিজ্ঞতা প্ৰথম মোৰ পুনেত হৈছিল আৰু খুব ভাল লগা অভিজ্ঞতা আৰু আমি সকলোৱে জানো যে নৱৰাত্ৰিৰ 9 দিনত মা দুৰ্গাৰ 9 ৰূপ আৰু মা দুৰ্গাৰ 9 ৰূপত অন্যান্য নিয়মসমূহৰ লগতে মা দুৰ্গাই পিন্ধা সাজৰো প্ৰত্যেক দিনাই নিৰ্দিষ্ট ৰং থাকে আৰু যি সকলে নৱৰাত্ৰি পালন কৰে তেখেতসকলেও সেই নিৰ্দিষ্ট ৰং অনুযায়ী পিন্ধা কাপোৰ সাজ হ'ব লাগে তেনেদৰে আমি প্ৰত্যেকই সেই নিৰ্দিষ্ট যি প্ৰত্যেক দিনে যি নিৰ্দিষ্ট ৰং থাকে সেই ৰং অনুসৰি আমি প্ৰত্যেকই কাপোৰ সাজ পিন্ধি যাওঁ আৰু ময়ো তেনেদৰে নিৰ্দিষ্ট ৰং অনুসৰি কাপোৰ সাজ পিন্ধি গৈছিলো আৰু মই পিন্ধা কাপোৰ সাজ আছিল আমাৰ অসমীয়া মেখেলা চাদৰ আৰু এনেও তেওঁলোকে অসমীয়া মেখেলা চাদৰযোৰ খুব ভাল পায় অন্যান্য যিকোনো অনুষ্ঠানতে মোক আগতীয়াকে কয় যে আপুনি অসমীয়া কাপোৰযোৰ পিন্ধি আহিব তেনেদৰে মই সেই 9 দিনত অসমীয়া কাপোৰযোৰ অসমীয়া মেখেলা চাদৰযোৰ পিন্ধি গৈছিলো নিৰ্দিষ্ট ৰং অনুসৰি আৰু নিৰ্দিষ্ট ৰং অনুসৰি পিন্ধি যোৱা অসমীয়া কাপোৰযোৰৰ কাৰণে মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলো আৰু তাৰ কাৰণে মোক তেওঁলোকে এটা গিফ্টটো দিছিলে এখন দিছিলে তেখেতসকলে নিৰ্দিষ্ট ৰং আৰু মোৰ পিন্ধি যোৱা মেখেলা চাদৰযোৰৰ কাৰণে মই পাইছিলো এই গিফ্টটো এটো মোৰ খুব ভাল লগা অনুভৱ আৰু মই আপোনালোকক জনালো মোৰ গণেশ চতুৰ্থী হোৱা অনুভৱো জনালো আৰু লগতে মই নৱৰাত্ৰি হোৱা অনুভৱো জনালো আৰু এতিয়া মই আপোনালোকক দেখুৱাম মই বনাই থকা কাপোৰযোৰ মই এই কাপোৰযোৰ বনাই আছো এযোৰ মিক্স পাটত বনাইছো গুজৰাটী চিলাই দি বনাইছো কমপ্লিট হোৱা নাই বনাই থকা হৈছে ফ্ৰেম লাগি আছে আৰু এনেদৰে লেস লগোৱা হৈছে এনেকা চাৰিওফালে লেস লগাই দিছো আৰু দহি বাটিম কাপোৰযোৰৰ পিছত এয়া স্পেস ৰখা হৈছে ইয়াতে দহি বাটিম আচল দুটা এনেদৰে দিয়া হৈছে দুটা লাইন দিয়া হৈছে আচল দুটা তলত ডাঙৰকে দিছো আৰু ওপৰত সৰুকে দিছো তেনেদৰে সাইডতো এনেকে দিম
এইযোৰ গুজৰাটী চিলাই দি মই কৰি আছোঁ, কমপ্লিট হোৱা নাই এতিয়াও। আৰু মেখেলাখনো দেখুৱাইছোঁ আপোনালোকক। এখন মেখেলাখনো মই চাদৰখনত যিটো লেচ দিছোঁ আৰু মেখেলাখনতো সেই লেচটো দিছোঁ। আৰু মেখেলাটো ওপৰত এলাইন দিম বুলি ভাবিছোঁ। ব্লাউজ পিচ আছে, ব্লাউজ পিচটো মই কৰিম। মই কৰি হ'লে দেখুৱাম আপোনালোকক কাপোৰযোৰ। আৰু মই এখন মেখেলা কৰিছোঁ গুজৰাটী চিলাই দি আৰু পুৰণ চিলাই দি। আচলতে মেখেলাখন দেখুৱালোঁ, এই মেখেলাখন মই এদিনত কমপ্লিট কৰিছিলোঁ। প্ৰথমবাৰৰ বাবে মানে এনেকৈ এদিনত কমপ্লিট কৰি পাইছোঁ এইখন মেখেলাখন। আৰু তলত এইটো যিটো চিলাই কৰিছোঁ এইটো মই পিছদিনা কৰিছোঁ, কিন্তু বাকী ফুলখিনি মই এদিনত কমপ্লিট কৰিছোঁ। এইটো যিটো আমাৰ গছা ডিজাইন অসমীয়াৰ, এই গছা ডিজাইনটো মই গুজৰাটী চিলাইৰে কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে এইটো পুৰণ চিলাই দিছোঁ। মেখেলাখন তেনেই সাধাৰণ মেখেলা, এখন পলিপাটৰ হয়। মই মোৰ ভাল লগা অনুভৱ দুটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনে পালে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আৰু যদি আজি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু লগতে যিসকলে প্ৰথম আজি মোৰ ভিডিঅ' চাইছে তেখেতসকলক ছাবস্ক্ৰাইব কৰি দিবলৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ।